অলপ সময়ৰ কাৰণে আপোনালোকে সকলোৱে সকলো কথা বাদ দি পলিটিক্স এইবিলাক বাদ দিয়ক অকমান সময়ৰ কাৰণে শুদ্ধ মনেৰে আপোনালোকে এটা কথা ভাবক আপোনালোকৰ ঘৰত এটো জাস্ট উদাহৰণ স্বৰূপে কৈছো উদাহৰণ বুলিহে কৈছো মই আপোনালোকৰ ঘৰত আপুনি ফিল কৰক যে কোনোবা এজন ফ্যামিলি মেম্বাৰ আপোনালোকৰ কোনোবা দাদা বাইদেউ কোনোবা হ'ব পাৰে তেওঁলোকৰ নতুন সন্তানৰ কাৰণে 9 মহীয়া এজন গৰ্ভৱতী মহিলাই সন্তান জন্ম দিবৰ কাৰণে তেওঁলোকে ক'ত গৈছে জিএমচি হস্পিটাললৈ গৈছে আৰু জিএমচি হস্পিটালত গৈ তেওঁলোকৰ কাণ্ড কাৰখানাৰ কাৰণে তেওঁলোকৰ ভুলৰ কাৰণে চৰকাৰৰ ভুলৰ কাৰণে এই নৱজাতক শিশুটোৰ মৃত্যুবৰণ হৈছে আৰু মৃত্যু হৈছে আৰু এয়া বাস্তৱ কথা হৈছে কাৰণ অসমত তেনেকুৱা ধৰণৰ কাহিনী আমি আমাৰ নিজ চকুৰে আমি দেখি পালো একেখন বিছনাত ৩-৪ জনকৈ নৱজাতক শিশু তেওঁলোকে ৰাখিছে এজন নাৰ্ছে ৩৪টা ৩৫টা কৈ নৱজাতক শিশুক চোৱাচিতা কৰিবলগীয়া অৱস্থা হৈছে আৰু তাৰ কাৰণে আজি এনেকুৱা ধৰণৰ অৱস্থা হৈছে যে আমি নৱজাতক শিশু এটাক সেই ফ্যামিলিটোৱে অৰ্থাৎ অসমবাসীয়ে হেৰাইছে গতিকে আপোনালোকে ফিল কৰক সেই ফ্যামিলিটোত কেনেকুৱা ধৰণৰ এটা অৱস্থা বা কেনেকুৱা ধৰণৰ এটা উকৰ চাহ হৈছে আমি বিশেষকৈ হেতু ফিল মই কৰিছো বা মোৰ দৰে বহুতে কৰিছে কেনেকুৱা ধৰণৰ অৱস্থা হ'ব পাৰে যি সকল বৰ্তমান ইনজুৰি হৈ আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁলোকে সোনকালে সুস্থ হৈ উঠক কিন্তু ভৱিষ্যতে যাতে এনেকুৱা নহয় অকল আমি ভৱিষ্যতৰে কথা ক'ব লাগিব কাৰণ কৰিবলৈ আৰু একো নাই আমাৰ হাতত কৰিবলৈ আমাৰ হাতত বৰ্তমান একোই নাই গতিকে এই কাৰণে আমি কৈছো যে ভৱিষ্যতে যাতে এনেকুৱা নহয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু তাৰ কাৰণে কৰিবলগীয়াখিনি চৰকাৰে কৰিব লাগিব গভৰ্ণমেণ্টে কৰিব লাগিব অসমীয়া জাতিটোক বৰ্তমানৰ যিজন অসমৰ ইমান এটা বৃহত্তৰ বিভাগ স্বাস্থ্য বিভাগ অসমীয়া জাতিটোক অশোক সিংহাল ডাঙৰীয়া কিন্তু ভাল নাপায় অসমীয়া জাতিটোক ভাল নাপায় অসমীয়াক ভাল নাপায় অসমবাসীকো ভাল নাপায় অসমকো ভাল নাপায় তেও আমাৰ কাৰণে এজন অচিনাকি মানুহ কিন্তু আজি বনিয়াৰ হাতত আমাৰ অসমৰ স্বাস্থ্য বিভাগ তেও গটাই দিছে আৰু তেও আজি পৰ্যন্ত জিএমচি তেও উপস্থিত হোৱা নাই আৰু কোনো ধৰণৰ তেও বাৰ্তাও দিয়া নাই আজি লৈকে তেও তাত উপস্থিত হোৱা নাই গতিকে আৰু এটা কথা কৈ দিও যিদিনা এই ইনিচিয়েন্টটো হৈছিল আসলতে তেও এজন স্বাস্থ্য বিভাগৰ মন্ত্ৰী গতিকে তেও ক'ত আছিল সেইদিনা আছিল কলবাৰ বিল পৰিদৰ্শন কৰিবৰ কাৰণে গৈছিল চৰাই চিৰিকটিৰ মাত শুনিবৰ কাৰণে গৈছিল আসলতে তেওঁৰ হেয়া কামেই নহয় কবাত যত এভেকশন হৈছিল তাত গৈছিল কিন্তু তেওঁৰ হেয়া কাম নহয় তেওঁৰ কাম হল তেওঁৰ যিটো বিভাগ আছিল সেই বিভাগটো গটাই দিক তেওঁ চাব চোৱাচিতা কৰিব লাগে আসলতে এই সৰকাৰখনে কোনো এটা বিভাগ তেওঁলোকে ভাল কৰে বা নিকাভাৱে তেওঁলোকে চলাব পৰা নাই গুৱাহাটীখনত অকল ব্ৰিজ বনালে গুৱাহাটী বা অসমৰ ডেভেলপমেন্ট নহয় গুৱাহাটীখনত যদি চাৰিওফালে ব্ৰিজ বনাই দিয়ে গোটেই যদি গুৱাহাটীখনতো যদি ব্ৰিজ বনাই দিয়ে হেয়া আমাৰ কাৰণে ডেভেলপমেন্ট নহয় ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে কিন্তু তাত নাৰ্ছ নাই তাত ডক্টৰ নাই তাত কোনো ধৰণৰ মেডিচিন নাই তাত পৰীক্ষাৰ কৰিবৰ কাৰণে যিখিনি লাগতিয়াল সামগ্ৰী সেইখিনি উপলব্ধ নাই এটা সাধাৰণ পৰীক্ষাৰ কাৰণে আপুনি বহুত ৩-৪ দিন ৰব লাগিব হ'ব পাৰে যিখিনি আপোনাক মেডিচিন লাগে সেই মেডিচিনখিনি তাত উপলব্ধ নহয় এনেকুৱা ধৰণৰ বৰ্তমান আজি ডেভেলপমেন্টৰ আসল স্বৰূপ আৰু এই যেটো ঘটনা এই ঘটনাটোৱে আসলতে গভৰ্ণমেন্টৰ যি থিওৰি থাকে তেওঁলোকে উন্নতি বিকাশ এই বিকাশৰ আসল স্বৰূপটো উদঙাই দিছে আৰু এয়া আমি সকলোৱে জনাটো দৰকাৰ আৰু এয়া আমি প্ৰত্যেকজন অসমীয়াই এই কথাটো বুজাটো দৰকাৰ আসলতে সঁচাকে ডেভেলপমেন্ট হৈ আছে নে নাই নে অকল বিল্ডিং কিটাই বনাইছে নে অকল আধাৰশিলা স্থাপন কৰিছে নে অকল টেন্ডাৰ দি বিল্ডিং আপোনাৰ ঠিকাদাৰক এই কোম্পানী বিলাক বা সেই বিভাগ বিলাক গটাই দিয়া হৈছে সেইবিলাক জানিব লাগিব আৰু যেতিয়ালৈকে আমি অসমীয়া সেইবিলাক বুজি নুঠিম তেতিয়ালৈকে আমাৰ অসম কেতিয়াও উন্নতিৰ পথত নাযায় যি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে চিঞৰি থাকে অসমক ৫ নম্বৰ ৰাজ্য হিচাপে ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিম এয়া কেতিয়াও সম্ভৱ নহয় যেতিয়ালৈকে আমি সজাগ নহম গতিকে আমি সকলোৱে সজাগ হ'বৰ সময় হ'ল এনেকুৱা যাতে দুনাই যাতে আমাৰ অসমত তথা কোনো ধৰণৰ ফ্যামিলিত যাতে নহয় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু এয়া যাতে এই যি ঘটনাটোৰ যি বিৱৰণী দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ মন্ত্ৰী চন্ত্ৰী বলে নাই তেওঁ নিজে কৈছে তেওঁ নিজেই মন্ত্ৰী জিএমচিৰ
এনেকুৱা ধৰণৰ ভুল বাৰ্তাও ৰাইজক নিদিব যেহেতু আপোনাক আমি ৰেসপেক্ট কৰো অসমৰ ৰাইজে ৰেসপেক্ট কৰে আজি আপুনি অকল বিজেপিৰে সিএম নহয় গোটেই অসমবাসীৰ আপুনি এজন মুখ্যমন্ত্ৰী হয় অসমবাসীৰ কাৰণে আপুনি এজন সিএম হয় গটিকে সেই খালিনতাখিনি আপুনি ৰাখি পেলাই কথা কলে বেছি ভাল বুলি ভাবো আৰু অনাগত সময়ত যাতে এনেকুৱা দিন আমি দেখিবলৈ নাপাওঁ তাৰ কাৰণে আপুনি যিখিনি বিহিত ব্যৱস্থা ঘাটত লব লাগে সেইখিনি লোৱাটো বিচাৰিছো ধন্যবাদ